Hello everyone, মাততে গম পাইছেই চাগে একদম সৰ্দি লাগি আছে ভালকে লগা নাই একদম গাটো বেয়া কালিও ভিডিও দিব নোৱাৰিলো একদম গা বেয়া আৰু সৰ্দি লাগি আছে পুৰা একদম থাকিব পৰা নাই মাথাৰ বিষ তো মানে আৰু কি কম সৰ্দি লাগিলে জানেই কেনেকুৱা লাগে তেও আজি ভিডিওটো আৰম্ভ কৰি দিছো সদায় ভিডিও নিদিলেও বেয়া লাগে যেতুকে আজি বহুত দিনৰ পৰা ভিডিও আজি কেইদিনমানৰ পৰা ভিডিও দিয়ে আছো ভিডিওটো আৰম্ভ কৰি দিছো এতিয়া পাকঘৰত আছো ভাত বনাব লৈছো আজি সিম্পল কণী দম বনাম বুলি একদম জালুক দি কিনে খাম ইমান সৰ্দি লাগিছে নহয় কিবা মানে এনেকুৱা জ্বলা টাইপৰ খাব মন গৈছে জালুক দি কিনে কণী দম বনাব ওলাইছো পটাপট কণীৰ আঞ্জাখিনি বনাই লওঁ কেৰাহীত জলকীয়া দি দিলো আৰু কেপচিকাম পিয়াজ দি দিলো কণী বইল কৰি ভাজি লৈছো কেপচিকামো দি দিছো এটা আছিলে হেতু দি দিলো ভালকে পিয়াজৰ লগত ভাজিলো আৰু পুৰা জালুক দি কিনে আদা নহৰু থেথেলাই কিনে দি দিলো পুৰা জ্বলা দিছো আৰু এখিনি নহৰুটো গোন্ধ যোৱালৈকে ভাজি লৈছো ভাজি কিনে এতিয়া আলুখিনি দি দিম আৰু গোটা গোটাকে আৰু ইয়াতে মছলা দি দিছো নিমখ হালধি কিবা কিবি যিখিনি আৰু গুড়া মছলাখিনি থাকে সেইখিনি দি দিছো যেতুকে পোৱালিক লৈ আছো মই দিগদাৰ হয় ভিডিও বনাবলৈ তাবা আলুখিনি গোটা গোটাকে দিছো বেছি ভাঙি নিদো মানে আলুখিনি গোটা গোটা হৈ থাকিব তাবা পানী দি দিম আৰু কণী দি দিম কণীৰ দম ৰেডি হৈ গ'ল এতিয়া খাম আৰু পাত কত সোমাই লৈছ ঐ গুণ কচু গুটিটো চোন গোটেই ইফালৰ পৰা সিফালে পেলাই দিলে ঐ কচু ঐ গুণ কি উৎপাত কৰি আছা মোকে দম দাইত বোলে কি দিত তাত দুখ পাবা যেতিয়া গম পাবা দাইত কৰি আছা গুণুৱে এতিয়া টোপনি গৈছে আৰু এই চাওকচোন আঙুলি খাই খাই টোপনি যাই থাকে এফালে চুলিকেইডাল ধৰি থাকে আৰু এইফালে আঙুলিটো এইটো কি অভ্যাস নাজানো চুলি পকাই থাকে আৰু আঙুলি খাই থাকে এইটো চাওকচোন উঠিয়ে উৎপাত আৰম্ভ হৈ গ'ল এইবিলাক মই ঠিক কৰি থৈছিলো হে উৎপাত আৰম্ভ কৰিব ধৰিলে ইমান সৰ্দি লাগিছে নহয় চকুকেইটাও মেলিব পৰা নাই একদম মানে গাটো বিৰাট বেয়া লাগিছে আৰু এইটো চাওকচোন কেনেকৈ কামবিলাক কৰি আছে উৎপাত যি একদম খণ্ডল মণ্ডল কৰিছে নহয় মানে কামহে বঢ়াই দোকানত আহিলে মোৰ গাটোহে ইমান বেয়া আৰু গুণু কুকুক 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 দিয়া কুকুক কুকুক কেনেকৈ খাইছে তাকে এতিয়া দোকানতে আছো কি কৰোঁ নাজানো ঘৰত যাওঁ নে অলপ দেৰিকৈ ঘৰত যাম আৰু সোনকালে গুচি যাম মোৰ গাটো বিৰাট বেয়া লাগিছে চৰ্দি লাগিছে চকু টকু পুৰিছে আৰু মোৰ চৰ্দিটো ভালকৈ ওলাই নাই মানে কাৰণে বেছি গা বেয়া কৰে আৰু এইটো কাম যিমানহে বঢ়াই আছে নহয় ইয়াতে কেনেকৈ সোমাই লৈছে ইয়াতে ক'ত সোমাই লৈছে ভুল মুনু নাই ঘৰত আছে তাই সেইকাৰণে দিগদাৰ হৈছে মই অকলে ইয়াতে দোকানত চম্ভালিব লগা হৈ আছে আৰু এইফালে বাইদেউ আহিলে हजम करने के लिए खाइए हजमूला আহিয়ে খোৱাত লাগি গৈছে হজমুলা বাই বাই মই যাওঁ এতিয়া দোকান বন্ধ কৰিব টাইম হৈছে ৰবা ঐ গুণু তুমি খেলি থাকিবা নোযোৱা হা নোযোৱা ৰবা এইটো নাযায় আজি গুণু
তুমি নোযোৱা এতিয়া যাও ঘৰত বন্ধ কৰো দোকান বাই বাই টাটা